এইটো কমাব পাৰি, এইটো বহুৱা, এইটো কমা যিমানৰ ৰাখে ৰখাব পাৰি। চাই লওক, এইটো কানেকশ্যন লাগিব, এইটো গ্ৰাউণ্ডৰ কানেকশ্যন, ইয়াত দুই গ্ৰাউণ্ডত লাগিব, প্লাছ এইটো গ্ৰাউণ্ডৰ কানেকশ্যন। তাৰপৰা এইটো হৈছে এইটো মাজতো হৈছে বেছ, কিনাৰটো হৈছে। হেল্ল' বন্ধুসকল, চাই লওক, মোৰ লগত এইটো নতুন হোম থিয়েটাৰ আছে। নতুন প্ৰব্লেম আহিছে, কি গম পাইছেনে? এইটো মই বন্ধ কৰিছোঁ, নহ'লে কপিৰাইট লাগি যাব। তো শুনক, এইটো প্ৰব্লেমটো হৈছে এইটো ভলিউমৰ এক্সট্ৰা, মানে বেছ আই চিৰ ইয়াত ভলিউম নাই, এক্সট্ৰাকৈ নাই। ইয়াত দেখিছে নহয়, কোনো অ'পেন কৰা নাই। এইটো বাৰু এতিয়া আনুটানিটো মোনাত দাগি কৰিছে মালিকে, এইডোখৰ এতিয়া দেখিছে নহয়। এইটো যদি আপুনি এতিয়া এইটো বেছটোৰ ভলিউমটো আপুনি কম বেছ কৰিবৰ কাৰণে ইয়াত কমাব কৰিব নোৱাৰে বেছটোৰ কাৰণে। এতিয়া মই আপোনালোকক এইটো কেনেকৈ লগাই সেইটো মই দেখুৱাই আছোঁ। তাৰপৰা বাকীডোখৰ চাই ল'ব। আৰু মই ইয়াক স্ক্ৰুকেইটা খুলি আছোঁ, মানে বাকীকেইটা স্ক্ৰু খুলি থৈ দিছোঁ। আৰু এতিয়া মই মানে সোনকালে ভিডিঅ'টো তেতিয়া হ'ব, নহ'লে বহুত দীঘল হৈ যাব ভিডিঅ'টো। দীঘল নহ'বৰ কাৰণে মই খুলি ৰাখিছোঁ। আৰু আপোনালোকে এতিয়া ইয়াত চাব পাৰে, এইখন বোৰ্ড কোনো মানে হেৰি কৰা নাই, মানে এটা জ্বালা স্পট চিন নাই। চাওক, মানে পূৰা ব্ৰেণ্ড নিউ ছেট হয়। মানে মানুহ ঘৰত কৈছে কি প্ৰব্লেম বোলে আহিছে, দেৰিলৈকে বজালে মানে কম ভলিউমত বজালেও মানে ভঙকৈ চাউণ্ড পাই আহে। মানে ইয়াত ডাইৰেক্ট লাইনটো পাই থাকে। এতিয়া মই ইয়াত এক্সট্ৰাকৈ ইয়াত FM-ৰ মানে এণ্টনাৰ ৱাৰডাল আছিলে, এণ্টনাৰ ৱাৰডালত মই এতিয়া কি কৰিম, এইটো 50K দেখিবলৈ পাইছে, এইটো 50K। ইয়াত মই এতিয়া এই ভলিউমটো ইয়াত বেষ্টৰ কাৰণে কম বেষ্ট কৰিবৰ কাৰণে বহাই দিম, কম ভলিউমটো বহাই দিম। এতিয়া মই ইয়াত এতিয়া আপোনালোকক শুনাই আছোঁ। প্ৰথমতে এই কানেকশ্যনটো খুলি ল'ব লাগিব, এই ফ্ৰণ্টৰ কানেকশ্যনটো খুলি ল'ব লাগিব। এতিয়া মই কাৰেণ্ট দিছোঁ, এতিয়া শুনিব। এইটো বেষ্ট চাউণ্ড আহিছে, বম কৰিছে, এইটো দেখিছে নহয়। এইটো ভালকৈ ভিডিঅ'টো ক্লিয়াৰকৈ চাই ল'ব। এইটো বম কৰিছে, দেখিছেনে? ইয়ালৈকে বেষ্ট চাউণ্ড আহিছে। মানে কেষ্ট এটা লৈ ল'ব, এনেকৈ থৈ অকণ লৈ য'তে ত'তে ডাবল কানেকশ্যন নকৰিব, এনেকৈ চুই দিলে ভে ভে শব্দটো কৰিব জাষ্ট। তাৰপৰা এটা কাম কৰিব আপোনালোকে, 50K ভলিউমটো ল'লে নহয়, লোৱাৰ পিছত FM-ৰ কানেকশ্যনটো এইটো চ'ল্ডাৰিং অন কৰি ল'ব। তাৰপৰা এতিয়া এনেকৈ কৰি এইটো গৰম কৰি, এইটো অলৰেডি মই মানে এইটো গৰম কৰি ফুটা কৰি থৈছিলোঁ, আৰু এটা কৰিবলগীয়া হ'ল, আকৌ এবাৰ কৰি দিছোঁ। দেখিছে ডাঙৰ হৈ গ'ল। সেইটো এতিয়া মই বহাই দিছোঁ। চব মানে জোখত কৰিব, যাতে এনেকৈ থিয়েটটো বহি যায়, পিছত নহ'লে খুলি পেলাই আপোনালোকৰ দিগদাৰ হ'ব পাৰে। এইটো মই তাৰপৰা এইটো কি কৰিব এতিয়া, মোৰ হেৰি ফেভিকুইক লগাই লৈছোঁ। এইটো মই ইয়াত ফিটিং কৰি দিলোঁ, দেখিলে? এতিয়া ভলিউমটো হিলাই হিলি হ'ব নাই, মানে হিলি নাযায়, বাজিলে কৰিলেও ইয়াতে থাকি যাব। আৰু মই এতিয়া যোনটো যে এঠাইদিকে ফেভিকুইকটো দি যে এইটো বহাইছিলোঁ B50K মানে ভলিউমটো, বেছৰ ভলিউমটো, এই বেছৰ ভলিউমটো এতিয়া মই কানেকশ্যন কেনেকৈ দৰে কৰিম। আপোনালোকে ইয়াত এনেকৈ ৱাৰ 3ডাল লৈ ল'ব। এই 3ডাল দেখিছে, মাজৰডাল ৰাখিব মেইন। দেখিছে 3ডাল ৱায়াৰ এনেকৈ লগাব। তাৰপৰা এটা কাম কৰিব, এই যোনটো সোঁফালে থকা কানেকশ্যনটো হোৱা গ্ৰাউণ্ড, এইটো কানেকশ্যন কৰিছোঁ। সোঁফালে থকা কানেকশ্যনটো এতিয়া মই এতিয়া কানেকশ্যন দেখুৱাই দিছোঁ আপোনালোকক কেনেকৈ কৰিব লাগে। সোঁফালে থকা কানেকশ্যন এতিয়া ল'ব লাগিব মিটাৰটো আমি ডিপ চাউণ্ডটো চাব লাগিব। CND ডিপ চাউণ্ড কোনটো, গ্ৰাউণ্ড নাই, তাৰপৰা আমি এটা কাম কৰিব লাগিব। ইয়াত এতিয়া আমি পাই গ'লোঁ ওচৰতে কানেকশ্যনটো, বিপ চাউণ্ড পালোঁ, এইটো পাই গ'লোঁ বিপ চাউণ্ড পাই গ'লোঁ। আৰু আমি
এতিয়া ট্ৰাই কৰিম ঠিক আছে লগাই দিলোঁ বন্ধুসকল দেখিবলৈ পাই আছে ভলিউম অলৰেডি কানেকশ্যন হৈ গ'ল এতিয়া কানেকশ্যন কৰি দিলোঁ আৰু এতিয়া আমি লগাই দিছোঁ চাই ল'বা দেখিছে বাজি গ'ল হৈ গ'ল কিন্তু এইটো এতিয়া সেইটো নহ'লে কপিৰাইট লাগি যাব হেল্ল' বন্ধুসকল দেখিবলৈ পালে কেনেদৰে মই হেৰি কৰিলোঁ আপোনালোকক দেখুৱাই আছোঁ ৰ'ব মই দেখুৱাই দিছোঁ ওচৰৰ পৰা এতিয়া চাই লওক এইটো কানেকশ্যন লাগিব এইটো গ্ৰাউণ্ডৰ কানেকশ্যন ইয়াত গৈ গ্ৰাউণ্ডত লাগিব প্লাছ এইটো গ্ৰাউণ্ডৰ কানেকশ্যন তাৰপৰা এইটো হৈছে এইটো মাজৰটো হৈছে বেছ ইনাৰটো হৈছে এইটো ইনাৰ কানেকশ্যন কানেকশ্যন ইয়াত মই লগাই দিলোঁ কানেকশ্যন তিনিটা আৰু ইয়াত যোনটো ইয়াত এটা লাগি আছিলে চব প্ৰেষ্টেঞ্চ এটা লাগি আছিলে 100 ohmsৰ সেইটো মই কি কৰিলোঁ এইটো উঠাই দিলোঁ ইয়াতে আছিলে উঠাই দিয়ে এইটো ক'ত গ'ল এইটো উঠাই দিয়াৰ কাৰণে এতিয়া এইটো ভলিউমটো বঢ়াব পাৰিলোঁ নহ'লেতো বঢ়াব নোৱাৰিলোহেঁতেন চাগে এতিয়া হৈ গ'ল এটা কম বেছ হৈ গ'ল বঢ়াব পাৰি এইটো কম এইফালে বঢ়োৱা এইফালে কমোৱা হৈ গ'ল বন্ধুসকল এতিয়া ব'লক গোটেই ভিডিঅ'টো চাই থাকক ফিটিং কৰি মই দেখুৱাই আছোঁ আপোনালোকক ফিটিংটো কৰি লওঁ যিহেতু আপোনালোকে কনচাৰ্ট শুনিবলৈ পালে সেইটো জুবিনৰ মন গ'লে জুবিনৰ ধুনীয়া গান এইটো ডেইলিকৈ বজাব হ'লে নহ'লে কপিৰাইট লাগি যাব পাৰে কাৰণ আপোনালোকে দেখিব পালে এতিয়া কানেকশ্যন কৰি দিছোঁ চাৰিটা স্পীকাৰ কানেকশ্যন কৰি দিম এতিয়া এইটো স্পীকাৰৰ ফল্ট নাই এইটো নতুন ছেট দেখিছে নহয় কভাৰ চভাৰ লাগিয়ে আছে স্পীকাৰৰ ফল্ট নাই জাষ্ট ভলিউমটো মোৰ মালিকে হেৰি কৰিবলৈ দিলে দেখিবলৈ পালে কানেকশ্যন কৰি দিছোঁ এতিয়া মই আপোনালোক শুনা বজাই আছোঁ চাই লওক Powering on. Welcome to Alltech Lansing. সব পাইছে আৰু আহি যা ৰেডি With free version for non-commercial use. বাজি গ'ল দেখিছে বেছ এইটো কমাব পাৰি এইটো বহোৱা এইটো কমাই যিমানৰ ৰাখে ৰখাব পাৰি কাম হ'ব ছাকচেছফুল ভিডিঅ' যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু নতুন ভিডিঅ'ত আমাৰ ভিডিঅ' নতুন ভাল আহিছে আপোনাক শিকিবলৈ পাব থেংক ইউ বাই বাই